লেগুৱান তো আজি মই আছোঁ যেহেতু এইকেইদিন পূৰা মোৰ ষ্ট্ৰেছৰ লেভেল বহুত বাঢ়ি গ'ল আৰু অৱশেষত সেইটো কমাবৰ কাৰণে মই য'ত সদায় আহোঁ সৰুৰ পৰাই আৰু এতিয়াও আহিয়ে থাকোঁ এক্সামৰ মাজতো যেতিয়া পঢ়ি থাকোঁ বহুত যদি মন চন বেয়া লাগে তেতিয়া আহোঁ মই মেইন জেগাত দেখাইছোঁ ৰ'বা তোমালোকক সেয়া হ'ল আমাৰ শিৱদৌল আৰু শিৱসাগৰত এইটো কাৰণেই ভাল যে ইয়াত কিবা মন চন বেয়া লাগিলে ইয়াত আহি যদি অলপ দেৰি বহি দিয়ে তোমাৰ গোটেই মন ভাল হৈ যায় যিমান টেনশ্যন হৈ আছে তো চব টেনশ্যন কমি যায় তোমালোকো আহা চাগে আৰু মই তোমালোকৰ এটা প্ৰব্লেম হয় ন যে লগ নাহা এতিয়া মই চোৱা লগৰ নাই অকলে আহি বহি আছোঁ পূৰা ধুনীয়াকৈ একো প্ৰব্লেম নাই ন ধুনীয়াকৈ আহি মেলি চেণ্ডেলযোৰ পিন্ধি আৰু বেকগ্ৰাউণ্ডত আছে মোৰ ভাগৰ বৰপুখুৰী যিসকলে চিনি পোৱাটো ভালেই যিসকলে নোপোৱা মই দেখাই দিছোঁ তো এইফালে আছে বৰপুখুৰী বহুত ডাঙৰ আৰু এইখিনি যোনখিনি ইয়াৰ কথাটো তোমালোকে সাধু থাকে যে কিমান পুৰণা হয় বা কিমান পুৰণা নহয় তো তেনেকৈ কিবা প্ৰব্লেম হ'লে ইয়াতে আহি শান্তি বহি অলপ দেৰি ৰখি দিয়া বস্তুবোৰ লাগে যে ষ্টেবল হৈছে তো ব'লা আৰু অলপ মই ইফালে তোমালোকক অকলে লৈ যাওঁ দেখাওঁ অকলে ঘূৰি যিহেতু বহুতে তোমালোকে লাজ কৰা অকলে ঘূৰিবলৈ লগৰ বিচাৰি ফুৰা তো মই দেখাম বোলা অকলে কেনেকৈ ঘূৰি ফুৰে তো মই এতিয়া বিষ্ণুদৌলৰ পিছফালে আহিলোঁ মানে পিছফালৰ পৰা দেখাই গৈছোঁ তেতিয়াহে এইফালৰ পৰা গ'লে গোটেইখিনি দেখিবা এইফালে চোৱা আমাৰ কি আছিলে গাৰ্লছ কলেজ আছে গাৰ্লছ কলেজত যিহেতু গাৰ্লছৰে এণ্ট্ৰি আমি সোমাই নাই পোৱা খালি আমাৰ ইয়াৰ গাৰ্লছ বহুত ডাঙৰ হয় সেই চাইডৰ পৰা আছে একদম উঠালৈকে তো মই এইফালে গৈ থাকোঁ চ' এইটো এণ্ট্ৰি হয় তুমি যদি বিষ্ণুদৌলৰ পৰা আহি ডাইৰেক্ট শিৱদৌল এনেকৈ দেখিবা চাই ভাল লাগে যিহেতু শিৱৰাত্ৰি হৈ গৈছিলে অলপ আগত এতিয়া পেণ্ডেল ভঙাই নাই ইয়াতে আৰু পিছে মানুহ ফটো মাৰিয়ে থাকে এইফালে আহিয়ে থাকে তো সেইটোৱে কথা তো তাৰপাছত মই ওলাই দিলোঁ এখন মই স্কুটি লৈ আহিছোঁ আৰু ইয়াৰ পৰা মানে ধুনীয়াকৈ তুমি চাব পাৰা শিৱদৌল আৰু মই যেতিয়া স্কুটিখন খুলিব লৈছোঁ এখনতে তো কেমেৰা কৰি এনেকৈ মই আগত নকৰোঁ আৰু এইটো হেলমেটটো লাগিবই পিন্ধিবই লাগিব তো এইটো মই এক্সিট মাৰি এই আমাৰ ছাইডত DC ছাৰৰ ঘৰ এইফালে বৰপুখুৰী আৰু সেইফালে আছে মোৰ বৰ্তমানৰ ডেষ্টিনেশ্যন মানে অকণমান মই ঘূৰি ল'ম এতিয়া তাৰপৰা যাম আৰু মই হেলমেট পিন্ধি আছোঁ দেই মই হেলমেট নিপিন্ধাকৈ নাযাওঁ কাৰণ কেতিয়া চালান চান্দা নহয় চালান কাটি দিব ঠিকনা নাই এইটো কাম চলি আছে আমাৰ ইয়াত মানে নতুন প্ৰজেক্ট বৰপুখুৰী বিউটিফিকেশ্যন প্ৰজেক্ট বুলি আৰু গছবোৰ কি ধুনীয়া আছে তো এই জেগাটো মানে চাই দিলে তোমালোকৰ তাতো থাকিব পাৰে কিবা বেলেগ তোমাৰ কাৰণে বেলেগ জেগা হ'ব পাৰে তো মোৰ ইয়াতে আহিলে মনটো শান্তি লাগি যায় আৰু মই শ্ল'লি এনজয় কৰি মেলি এইটো ভিউটো লৈ আছোঁ আৰু লাষ্টত মই ফিনিচিংটো মাৰিম যিটো কাৰণে মই আহিছোঁ তোমালোকক দেখাম বাৰু আৰু এইটো চোৱা এতিয়ালৈকে মেলা আমাৰ ভগাই নাই শিৱৰাত্ৰিত আজিলৈকেতো মই উঠিব নোৱাৰিলোঁ এইখনত মানে মায়ে ভয় খায় কাৰণে মই উঠিব নাই পৰা মই বাৰু ভয় নাখাওঁ আৰু এইফালে আছে মোৰ স্কুলখন য'ত মই সৰুতে পঢ়িছিলোঁ শিৱসাগৰ গভট নেক্সট মই দেখাম তোমালোকক শিৱসাগৰৰ কোটা ফেক্টৰী হয় তো তালৈ যাওঁ চ' দিছ ইজ দ্য ফৰ্মেল এণ্ট্ৰি টু কোটা ফেক্টৰী অফ শিৱসাগৰ তো এইফালে আছে ব'লা অলপ চাওঁগৈ আছেনো কি তাত মই নিজে বহুত যুগৰ মূৰত আহিছোঁ জেগাবোৰ অলপ চেঞ্জ হ'ল তো সেইফালে আছে বিচাৰি চ' এইবোৰ ষ্টাৰ্ট হৈ গ'ল পূৰা ক্লাছেছ এইটো কিবা এটা বিল্ডিং হয় আগত নাছিলে এইটো নতুনকৈ খুলিছে এতিয়া মই স্কুটি চলাই দেখাই আছোঁ তো চাবা আৰু পূৰা টাইম তো এইখন আমাৰ আটাইতকৈ পপুলাৰ এখন জুনিয়ৰ কলেজ শিৱসাগৰ জুনিয়ৰ কলেজ এইটো কি হয় PNC পটেঞ্চিয়েল কিবাকিবি তো এইটো আৰু এটা কোচিং চেণ্টাৰ নতুনকৈ খুলিছে চ' পূৰা ফুল অন ভাইবছ এইফালেও আছে কিবা তো পূৰা জেগাটো আছে মই চব দেখাবতো নোৱাৰোঁ তো সেইকাৰণে মই ইয়াৰ পৰা এক্সিট মাৰি ইয়াৰ এটা ধুনীয়া মই মানে ৰাস্তাত গৈ থাকোঁতে দেখিলোঁ ইমান ধুনীয়া গছ নে ফুল নে কি এইটো ধৰিব পৰা নাই খালি ধুনীয়া হয় আৰু মইতো এনেই অহা মানুহ নহয় এতিয়া ধুনীয়াকৈ হোটেল এখনত আলু চপ আৰু চাহ এটা অৰ্ডাৰ দি মাৰি দিছোঁ অকলে কিনো কৰিবা বিন্দাছ খাব লাগে আৰু যি আছে চলি আছে সেনেকৈ চলি যাবলৈ দিব লাগে গো উইথ দ্য ফ্ল' এইফালে বৰপুখুৰী চাই মই চাহকাপ মাৰি দিছোঁ বাকীফালে চবফালে মানুহ খালি মই অকলে আৰু এটেন যিটো কাৰণে মই আহিছিলোঁ সেইটো হ'ল বজাৰ কৰিবলৈ আৰু বজাৰ কৰিলোঁ এগালমান লৈছে মই এখনত দাঙি এতিয়া বাই দিলোঁ